এইপিনে চা ঐ আজি মোৰ কথা এটা মনত পৰিছে জান নাই মনত পৰিছে নহয় মানে নিউজ এটা চাইছিলোঁ জান নাই নিউজটো চোৱা দেখি তহঁতক এটা মই এতিয়া নিউজটো কি বুলি ক'লে মানে দেখাম এতিয়া তহঁতক চাবি ভালকৈ শুনিবি আৰু ভালকৈ ধ্যান দিবি নিউজটোত কি বুলি কৈছে দেখাই আছোঁ তহঁতক নিউজটো গাড়ীৰ পৰা জঁপিয়াই দিলে গাহৰিটোৱে ফলত ভাঙি গ'ল গাহৰিটোৰ এটা ভৰি সেই ভগা ভৰিয়ে দৌৰ মাৰিলে গাহৰিটো আগে আগে এতিয়া তহঁতি নিউজটো চালি নাই যদি চালি তাত কি বুলি ক'লে কচোন গাহৰি ভৰি ভাগিলে শুনিছে নাই গাহৰি ভৰি ভাগিলে বুলি কৈছে সেইকাৰণে কথাটো হৈছে কি যোনে নিউজ পঢ়িছে মানে তাক কৈছে গাহৰি ভৰি কেতিয়াবা হ'ল ভিনি কচোন গাহৰি ভৰি ভাগিলে বুলি কৈছে নিউজটোত গাহৰি ভৰি কেতিয়াবা হ'ল 2022 চনৰ কি কম গাহৰি যদি ভৰি হ'ল আমাৰনো এইখিনি কি আমাৰ এইখিনি ঠেং নেকি বা এইকেইটা গুৱাহাটী 2021 চনৰ কাৰণে ঠেং আছিলে এতিয়া 22ত ভৰি হৈ গ'ল চাহ আকৌ কেনেকুৱা নিউজ দিছে কি কৰিবা সেইকাৰণে থাৰ্ড ক্লাছবোৰ নিউজবোৰ চাবই মন নোযোৱা থাকিলে এতিয়া নিউজ দিলে অলপ ভালকৈ দিব লাগে জানি বুজি দিব লাগে ঠেং বুলি কৈ দিলে ভাল ভৰি ভাগিলে বুলি কৈ দিছে গাহৰি কি কবি আৰু তহঁতিও চাবি কমেণ্টটো কবিচোন গাহৰি ভৰি আছে না ঠেং আছে দেই হ'ব আৰু তহঁতৰ কাৰণেকে ভিডিঅ'টো দিছোঁ আৰু এইপিনে কৈ দে কিবা এটা তই কিবা এটা কৈ দে আকৌ কি কবি গাহৰি ঠেং নহয় ভৰি থাকে হে গাহৰিয়ে কি থাকে ভৰি থাকে অঁ দেখিছ গাহৰি ভৰি থাকে বুলিয়ে চবেই ক'বলৈ লৈছে সেইকাৰণে অলপ কি ক'ম গাহৰি যদি ভৰি আছে ভৰি ঠেং মই কিন্তু ঠেং বুলি জানো তই কি ভৰি আছে বুলি জানো না ঠেং আছে বুলি জানো মই ঠেং আছে বুলি জানো অঁ ইও ঠেং আছে বুলি জানে মই ঠেং আছে বুলি জানো তহঁতৰ কাৰণে ভিডিঅ'টো দিলোঁ আৰু দেই